আজি একদম ৰাতিপুৱাই ঘৰৰ পৰাই ইউনিফৰ্মযোৰ পিন্ধি ওলাইছোঁ কাৰণ কিয় মোৰ কোৰ্টত মেটাৰ আছে আৰু মই একদম সময় মিলাব নোৱাৰিম চ' একদম হোজাই ঘৰৰ পৰাই ৰেডি হৈ মেলি ওলালোঁ আৰু ইমান কুঁৱলী আছিলে নহয় ৰাস্তাত কিন্তু মই এবাৰ ঘৰ সোমাবলগীয়া হ'ল যিহেতু মোৰ ফাইল কিছুমান ল'ব আছিলে ঘৰৰ পৰা আৰু আজি যিহেতু জুবিন দাৰ জন্মদিন হয় চ' তাৰে কাৰণে আজি কোৰ্টতো তেওঁৰ বাৰ্থডে চেলিব্ৰেট কৰিছিলে আৰু বহুত এডভকেটছবোৰ গোট খাইছিলে চ' তাৰে অকণমান মই ম'মেণ্ট কেপচাৰ কৰি ৰাখিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ